মা, তুমি অনন্যা, তুমিয়ে শক্তি, তুমিয়ে শীতলা। যেতিয়া তোমাৰ সন্তানৰ ওচৰলৈ বিপদ নামি আহে, তুমি থিয় দিয়া শক্তিৰূপী ঢাল হৈ। বন্ধুসকল, আজি এই ভিডিঅ' ক্লিপটোতাই পুনৰ মাতৃৰ নিজ সন্তানৰ প্ৰতি থকা প্ৰেম, ত্যাগ আৰু নিজ সন্তানৰ ৰক্ষাৰ বাবে অন্তৰত থকা অলৌকিক সাহস প্ৰমাণিত কৰিছে। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনলৈও আহিব যে ভগৱান নিজে সকলো ঠাইত থাকিব নোৱাৰে, সেয়েহে মা দেউতাৰ ৰূপত আমাৰ ওচৰত থাকে। বন্ধুসকল, এই ভিডিঅ'টি সমগ্ৰ বিশ্ববাসীৰ ত্যাগ আৰু মমতাৰ প্ৰতি সকলো পিতৃ মাতৃলৈ উচৰ্গা কৰিলোঁ। বন্ধুসকল, এইখিনি ঠাইত এটা এন্দুৰৰ গাঁত আছে। হঠাৎ বৰষুণ আহি গাঁতটোত পানী সোমাই যোৱাত কিদৰে মাক এন্দুৰজনীয়ে নিজৰ পোৱালীকেইটা ৰক্ষা কৰিলে চাওকচোন।